অসম কৃষি বিভাগৰ পৰা কিছু সংখ্যক পদ মুকলি কৰা হৈছে ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ আসামৰ পৰা এই জাননীখন প্ৰকাশ পাইছে আজি পোনপটীয়াকৈ মই আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰটো আৰু এই যিখিনি পোষ্ট মুকলি কৰা হৈছে এইখিনি আসাম গভৰ্ণমেণ্টৰ কন্ট্ৰেকচুৱেল জব হয় অসম চৰকাৰৰ কন্ট্ৰেকচুৱেল জব আৰু এই যিকেইটা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া বৰ্তমানো চলি আছে আপুনি যদি ইচ্ছুক হয় বা আপুনি যদি যোগ্য হয় তেনেহলে আপোনালোকে অনলাইনত এপ্লাই কৰি দিব পাৰিব য'ত মুকলি কৰা হৈছে 489 টা 499 টাকৈ পদ মুকলি কৰা হৈছে বৰ বেছি সংখ্যক পদ নাই যদিও কিছু সংখ্যকে পদ আছে গতিকে আপোনালোকে ইগনোৰ নকৰিব যদি আপুনি ইচ্ছুক হয় বা যদি আপুনি আপোনাৰ যোগ্যতা আছে তেনেহলে আপোনালোকে ইগনোৰ নকৰিব কিয়নো কম সংখ্যক পদ যিবিলাক মুকলি কৰা হয় তো সেইবোৰ বহুতে ইগনোৰ কৰি দিয়ে যাৰ ফলত যি কিছু সংখ্যক লোকে এপ্লাই কৰে তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় তো সেইভাবে পুনৰবাৰ আপোনালোকক কৈছো যদি আপোনাৰ যোগ্যতা আছে মই আপোনালোকক জনাম কোনটো পদৰ বাবে কি যোগ্যতা বা কি অৰ্হতা লাগিব তো সেইখিনি যদি আপোনালোকে পূৰ কৰিব পাৰিছে যদি আপোনাৰ আছে তেনেহলে আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব So, তাৰ আগতে মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো জব আসামৰ অন্য এটা খবৰলৈ সো দেৰি নকৰি কিনে আজি খবৰটোত আহিছো অলৰেডি মই আপোনালোকক জনাইছো যে আজি যোনটো খবৰ অসম কৃষি বিভাগৰ পৰা আহিছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি অৰ্থাৎ AAU পৰা এখিনি পোষ্ট মুকলি কৰা হৈছে 489 টা যোনকেইটা হৈছে আসাম গভৰ্ণমেণ্টৰ কন্ট্ৰেকচুৱেল জব আৰু ইয়াত ন্যূনতম শিক্ষাগত অৰ্হতাখিনি ইয়াত উল্লেখ কৰি দিয়া আছে মিনিমাম আপোনালোকে গ্ৰেজুৱেচন কৰা সকলেহে এই ভিডিওটো আপোনালোকে চাব এই পোষ্টখিনি কেৱল আপোনালোকৰ বাবে যি সকলে গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেট হয় বা বিকম হয় আৰু বিকম কৰিছে বা নাইবা বিটেক কৰিছে তো সেই সকলৰ বাবেহে এইখিনি পোষ্ট মুকলি কৰা হৈছে সো তাৰ তলত যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে বা আপোনালোকৰ যদি কোৱালিফিকেশন আছে তেনেহলে এই পোষ্টখিনি আপোনাৰ বাবে নহয় বা এই ভিডিওটো আপোনাৰ বাবে নহয় So, হেতু মই আপোনালোকক পুনৰবাৰ জনাই দিলো আৰু এপ্লিকেশন মোডটো আছে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব সো অনলাইনত কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আবেদন প্ৰক্ৰিয়া বা কেতিয়া লাষ্ট ডেট আছে সেইখিনি মই আপোনালোকক জনাম সো তাৰ আগতে আমি পোষ্ট ওয়াইজ কোনটো পদৰ বাবে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কি অৰ্হতা লাগিব কোৱালিফিকেশন লাগিব সেইখিনি আমি পোষ্ট ওয়াইজ এটাকৈ আমি চাই লওঁ আহক তাৰ পিছত হেকত আপোনালোকে এপ্লাই কৰাৰ প্ৰচেছটো বা এপ্লাই কেতিয়ালৈকে আছে সময় তো সেইখিনি মই আপোনালোকক জনাই আছো আৰু লগতে এপ্লাই কৰাৰ লিংকো মই আপোনালোকৰ বাবে সুবিধাৰ্থে মই দি দিম সো প্ৰথম পোষ্টটো হৈছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ সো এই পদটোত সৰ্বমুঠ পদ মুকলি কৰা হৈছে 22 টাকৈ পদ আছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ পোষ্টটোৰ বাবে য'ত স্যালাৰি হ'ব দৰমহাটো ইয়াত উল্লেখ কৰি দিয়া মতে 52000 পাৰ মান্থ 52000 কৈ আপোনালোকে দৰমহা লাভ কৰিব পাৰিব এই পোষ্টটোৰ বাবে আৰু ইয়াত এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতা ইয়াত বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু পোষ্ট গ্ৰেজুৱেট আপোনালোকে এগ্ৰিকালচাৰ নাইবা এলাইড সেক্টৰত কৰা হ'ব লাগিব তাৰ উপৰি ইয়াত এক্সপেৰিয়েন্স বিচৰা আছে অভিজ্ঞতা আপোনালোকৰ লাগিব মিনিমাম 5 ইয়াৰ্স 5 বছৰৰ অভিজ্ঞতা লাগিব আপোনালোকে সুপাৰভাইজাৰী এক্সপেৰিয়েন্স বা মেনেজাৰিয়েল এক্সপেৰিয়েন্স আপোনালোকৰ ইয়াত বিচৰা হৈছে মিনিমাম 5 ইয়াৰ্স তাৰ পিছত 2 নম্বৰ পদটো চাওঁ আহক যোনটো হৈছে একাউন্টেন্ট কাম ক্লাৰ্ক সো ইয়াত সৰ্বমুঠ পদ আছে 18টা পদ মুকলি কৰা হৈছে য'ত স্যালাৰি হ'ব 30000 পাৰ মান্থ 30000 টকাকৈ আপোনালোকে দৰমহা প্ৰতি মাহে লাভ কৰিব পাৰিব আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াত বিচৰা হৈছে বিকম যেহেতু একাউন্টেন্ট হয় আৰু সো ইয়াত আপোনালোকৰ বিকম কৰা সকলেহে ইয়াৰ বাবে এপ্লিকেবল হ'ব আৰু লগতে আপোনালোকৰ ইয়াত এক্সপেৰিয়েন্স বা অভিজ্ঞতা ইয়াত উল্লেখ কৰি দিয়া মতে মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স ইন একাউন্টেন্সি সো একাউন্টেন্সিত আপোনালোকে 3 বছৰ ন্যূনতম 3 বছৰ হলেও আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব তাৰ পিছত আহিলো 3 নম্বৰ পদটো যোনটো কম্পিউটাৰ প্ৰগ্ৰামাৰ সো এই পোষ্টটোৰ বাবে মুকলি কৰা হৈছে 19টাকৈ পোষ্ট 19টা পদ আছে আৰু ইয়াত উল্লেখ কৰি দিয়া হৈছে দৰমহাটো 25000 পাৰ মান্থ প্ৰতি মাহে 25000 টকাকৈ আপোনালোকে দৰমহা লাভ কৰিব পাৰিব এটো কম্পিউটাৰ প্ৰগ্ৰামাৰ পোষ্টটোৰ বাবে আৰু ইয়াত আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে বিটেক কম্পিউটাৰ সায়েন্সত আপোনালোকে বিটেক কৰা হ'ব লাগিব নাইবা আপোনালোকে MCA কৰা হ'ব লাগিব তাৰ পিছত এক্সপেৰিয়েন্স ইয়াটো বিচৰা হৈছে 1 year for বিটেক ক্যান্ডিডেটস যিসকলে বিটেক কৰা ক্যান্ডিডেট হয় তো তেখেতসকলে এবছৰৰ অভিজ্ঞতা লাগিব বিটেকত আৰু যিসকলে MCA কৰা হয় তেখেতসকলৰ 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে তাৰ পিছত আহিলে 4 নম্বৰ পদটো যোনটো হৈছে ব্লক টেকনলজি মেনেজাৰ অৰ্থাৎ BTM সো ইয়াত নাম্বাৰ অফ পোষ্ট আছে 103টা 103টাকৈ পদ ইয়াত মুকলি কৰা হৈছে য'ত স্যালাৰিটো ইয়াত উল্লেখ কৰি দিয়া মতে 30000 পাৰ মান্থ
30,000 টকাকৈ আপোনালোকে প্ৰতি মাহে দৰমহা লাভ কৰিব পাৰিব আৰু লগতে ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো ইয়াত উল্লেখ কৰি দিয়া মতে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন এগ্ৰিকালচাৰ নাইবা এলাইড সেক্টৰ উইথ কম্পিউটাৰ স্কিলছ সো আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰিব লাগিব এগ্ৰিকালচাৰ নাইবা আপোনালোকে এলাইড সেক্টৰত আৰু লগতে আপোনালোকৰ কম্পিউটাৰ স্কিলছ থাকিব লাগিব নাইবা আপোনালোকে ইয়াত উল্লেখ কৰি দিয়া হৈছে এগ্ৰি গ্ৰেজুৱেট উইথ 5 year এক্সপিৰিয়েন্স এজ ATM তো এগ্ৰিকালচাৰত আপোনালোকৰ 5 বছৰ অভিজ্ঞতা থাকিব লাগিব তাৰ পিছত আহিলে 5 নম্বৰ পদটো যোনটো এসিস্ট্যান্ট টেকনলজি মেনেজাৰ অৰ্থাৎ ATM সো ইয়াত আপোনালোকৰ নাম্বাৰ অফ পোষ্ট আছে 327 টা 327 টাকৈ ইয়াত পদ মুকলি কৰা হৈছে য'ত দৰমহাটো উল্লেখ কৰি দিয়া মতে 25,000 পাৰ মান্থ 25,000 টকাকৈ আপোনালোকে প্ৰতি মাহে দৰমহা লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো উল্লেখ কৰি দিয়া হৈছে গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড সেক্টৰ ইয়াতো আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব নাইবা আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'লে এগ্ৰিকালচাৰ আৰু এলাইড সেক্টৰত আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব তাৰ পিছত ইয়াত এক্সপিৰিয়েন্স অভিজ্ঞতাটো ইয়াত উল্লেখ কৰি দিয়া মতে মিনিমাম 1 year ফিল্ড এক্সপিৰিয়েন্স এবছৰ ন্যূনতম এবছৰ হ'লেও আপোনালোকৰ ফিল্ড এক্সপিৰিয়েন্স থাকিব লাগিব এই নিৰ্দিষ্ট বিষয়টোত সো ইয়াৰ পিছতে আহিলে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ যিখিনি যোগ্যতাৰ মাপকাঠি ইয়াত উল্লেখ কৰি দিয়া হৈছে এজ লিমিটটো এজ অন 1/1/2025 1 তাৰিখ 1 মাহ 2025 লৈকে আপোনাৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব যিসকলে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ একাউণ্টেণ্ট আৰু কম্পিউটাৰ প্ৰগ্ৰামাৰ পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে সো তেখেতসকলৰ ন্যূনতম বয়স পুনৰবাৰ কৈ দিছোঁ 21 পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2025 লৈকে তাৰ পিছত BTM আৰু ATM যি দুটা পোষ্ট আছিলে তো তাত আপোনালোকৰ বয়স হ'ব লাগিব আপ টু 45 ইয়াৰ্ছ 45 বছৰতকৈ ওপৰত হ'ব লাগিব তেতিয়াহে আপুনি হেতু পদৰ বাবে যোগ্য হ'ব বা এপ্লিকেবল হ'ব আৰু এজ ৰিলেক্সনো আছে বয়সৰ ৰেহাই যেটো সকলোৱে গম পায় চৰকাৰী নিয়ম অনুসৰি যেটো বয়সৰ ৰেহাই দিয়া হয় OBC MOBCৰ বাবে 3 বছৰ SC STৰ বাবে 5 ইয়াৰ্ছ তো হেতু ইয়াতো আপোনালোকে উপলব্ধ হ'ব তাৰ পিছত এপ্লিকেশন ফিজটো আবেদন মাসুল আপোনালোকে পে কৰিব লাগিব যদি আপুনি এপ্লাই কৰিব বিচাৰে য'ত জেনাৰেল সকলে 200 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব আৰু ৰিজাৰ্ভ ক্যাটেগৰী যি সকল আছে OBC MOBC SC ST তো তেখেতসকলে 100 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব তাৰ পিছত BPL আৰু PWD সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে তো এতিয়া আমি হেকত ইয়াৰ ইম্পৰ্টেন্ট ডেট গিটা আপোনালোকে জানি লওক যেটোৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে 11 ডিসেম্বৰ 2025 ৰ পৰা 11 ডিসেম্বৰ 2025 ৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট আছে 31 ডিসেম্বৰ 2025 31 ডিসেম্বৰ লৈকে আপোনালোকৰ সময় আছে বিয়লি 5 বজালৈকে 31 ডিসেম্বৰ বিয়লি 5 বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব যদি আপুনি ইচ্ছুক বা আপুনি যদি যোগ্য হয় আৰু ইয়াত এপ্লাই কৰাৰ মেথডটো মই আপোনালোকক কৈছে যে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব যোনটো লিংক অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকৰ সুবিধাৰ্থে মই ডেসক্ৰিপচনত দি ৰাখিছো লিংকত ক্লিক কৰি কেনে আপোনালোকে যোনটো AAU ৰিক্ৰুটমেন্টৰ পৰ্টেলত গৈ আপোনালোকে ক্লিক কৰাৰ লগে লগে সেই পৰ্টেলটো খোল খাব তাত গৈ আপোনালোকে এপ্লাই অনলাইন বুলি পাব তো তাত ক্লিক কৰি আপোনালোকৰ যিখিনি ৰিকুৱাৰমেন্ট আছে যিখিনি তাত ফিল কৰিব লাগিব সেইখিনি আপোনালোকে ফিল কৰি কিনে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আৰু আপোনালোকৰ যোনখিনি ডকুমেন্টছ আছে তাত যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে তো সেইখিনি আপোনালোকে আপলোড কৰি কেনে এপ্লিকেশন ফিজটো পে কৰি কেনে সাবমিট কৰি দিলে আপোনালোকৰ এপ্লাই সম্পূৰ্ণ হ'ব সো ইচ্ছুক পাৰ্টিসকলে এপ্লাইটো যেন কৰি দিয়ে সো এটো আছিল আজিৰ খবৰ আৰু পুনৰবাৰ কৈ দিছো ইয়াৰ অনলাইন এপ্লাই কৰাৰ লিংকো মই ডেসক্ৰিপচনত দি ৰাখিছো আৰু ইয়াৰ অফিচিয়েল যোনখন জাননী প্ৰকাশ পাইছে তো তাৰো লিংক মই ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে নিজে এবাৰ আপোনালোকে চাই লব পাৰে যদি মনত কিবা ডাউট আছে সো এটো আছিল আজিৰ খবৰ আৰু এনেকুৱা ধৰণৰ সকলো নতুন চাকৰি খবৰ আমি আপোনালোকৰ বাবে পোনপ্ৰথমে লৈ আহো গতিকে আমাৰ সৈতে জড়িত হৈ থাকক আৰু আনকো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক আজিলৈ ইমানেই ধন্যবাদ